এটা কথা ইণ্টাৰেষ্টিং যিটো দেখা গৈছে যে ইন মেনি কেটেগৰিজ আমাৰ যিটো ৰিক্ৰুটমেণ্ট হৈছে মই SLPRB যিখিনি ৰিক্ৰুটমেণ্ট বৰ্ডৰ মেম্বাৰ্ছ আৰু চেয়াৰমেনসকল আছিলে তেওঁলোকৰ লগত যেতিয়া কথা পাতিছোঁ যে ইন চাম কেটেগৰিজ ফিজিকেল এক্সাৰচাইজত আমি সুটেবল কেণ্ডিডেট পোৱা নাই। তো বিশেষভাৱে কমাণ্ডো বেটেলিয়নত আমি যিটো আমাৰ ষ্টেণ্ডাৰ্ডছ আৰ স্লাইটলি হায়াৰ, তো তাত সাব ইন্সপেক্টৰ প্ৰায় 40টামান ভেকেঞ্চি ৰৈ গ'ল। চ' মই আমাৰ মিডিয়াৰ জৰিয়তে আমাৰ যিখিনি কেণ্ডিডেট আছে নে যিখিনি প্ৰস্পেক্টিভ কেণ্ডিডেট তেওঁলোকক সেইটো ৰিকুৱেষ্ট কৰিম যে আমাৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড সেইটো আমি চেঞ্জ কৰিব বিচৰা নাই, বিশেষভাৱে আৰ্ম ব্ৰাঞ্চ APBN এণ্ড কমাণ্ডো। তো তেওঁলোকে তেনেকৈ প্ৰেক্টিছ কৰা আৰম্ভ কৰক, যিখিনি আছে এইটো দেখিছে নেক্সট আকৌ হ'বই। তো দে শুড মই যে আপোনাক ক'লোঁ 4,000 কিবা এটা এবাউট 4,500 প্ৰমোশ্যন বেছড ভেকেঞ্চি আছে, তাৰপিছত এই 300মান, চ' এইটো মিলাই প্ৰায় 5,000মান হ'ব, বাট প্ৰাইমেৰিলি দে আৰ প্ৰমোশ্যন বেছড ভেকেঞ্চিজ।